কোনোবা এজন ব্যক্তিয়ে মনতে তেওঁলোকক প্ৰিয় মানি তেওঁলোকৰ চিত্ৰ অংকন কৰি আজি ইয়াত উপহাৰ দিবলৈ আহিছে আমি সেই দুজন ব্যক্তি যাৰ ছবি অংকন কৰিছে তেখেতসকলক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছো আমাৰ উৎপল দাস আৰু মুন্মি ফুকনক তেখেত হৈছে লিপিকা দাসে তেখেতদ্বয়ৰ প্ৰতিচ্ছবি অংকন কৰি তেখেতসকলক উপহাৰ দিছে এটা ডাঙৰ হাত চাপৰি এই যাতে কলা লিপিকা দাসৰ এই কলা আগবাঢ়ি যাওক বিশ্ব দৰবাৰলৈ আগবাঢ়ি যাওক আমাৰ গৌৰৱ আহক ভাল লাগে গ্যালাৰীৰ পৰা এনেকুৱা ধৰণৰ যেতিয়া আমাৰ বাক্যবোৰ আহে শব্দবানবোৰ আহে বৰ ভাল লাগে ভাল লাগিছে এটা ডাঙৰ হাত চাপৰি ডাঙৰ চিঞৰ মাৰকচোন বাৰু ঠিক আছে ইয়াৰ পাছতে আমি মুন্মি ফুকনৰ পৰা খুব চমুকৈ তেখেতৰ অনুভৱ এই মুহূৰ্তত